দয়াৰ সাগৰ ইমান চুৰি বদমাচি কৰিলো অথচ আজিলৈকে তুমি কোনো মানুহৰ ওচৰত ধৰা নপৰাকৈ মোক বচাই ৰাখিলা প্ৰভু তুমি সঁচাকৈয়ে মহান ইউ আৰ গ্ৰেট তুমি আৰু অলপমান মহান হৈ মোৰ জীৱনৰ সংস্থাপনৰ ব্যৱস্থা এটা কৰি দিয়া না প্ৰভু মই লাওপুতাক বিয়া কৰাই আৰু মোৰ ভণ্টিজনীক উলিয়াই দিব পাৰিলে তোমাৰ ওচৰলৈ আৰু এনেকে আমনি দিবলৈ নাহোঁ প্ৰভু সঁচাকৈ কৈছো আজিৰ দৰে এনেকে আমনি দিবলৈ মই আৰু নাহোঁ হে প্ৰভু হে দয়াময় তুমিতো মোৰ দুখৰ দিনবোৰ দেখিছাই কেনেকে পাৰ কৰিছো আৰু অলপ চকু মেলি চোৱাচোন নহ'লে আঠাই সাগৰত মোৰ নাও ডুব যাব তুমি যদি মোৰ লাইফৰ কিবা এটা এষ্টাব্লিছমেণ্ট কৰি দিয়া নহয় তেন্তে তোমাক মই লগে দুটা চিগনেচাৰৰ ফুল বটল দিম মই লাওপতাক কথা দিয়া আছে তাই মোক নাপালে অন্যৰ লগত বিয়া হৈ গুচি যাব প্ৰভু তাই যেন আৰু মোক ৰাওনা নকৰে প্ৰভু কি হলো শীতলা এক মিনিট প্ৰভু আপোনাৰ লগত শান্তিৰে ডিছকাছ কৰিবলৈ মোক শান্তি নাই প্ৰভু এক মিনিটৰ কাৰণে আহিছো হেল্ল' কি হ'ল ইমানকে চিঞৰিছ কেলৈ সব এক কৰি দিলে দাদা কি হ'ল কচোন মোৰ একো হোৱা নাই সেই বাংলা দেখিটোৱে আমাৰ আকৌ কি কৰিলে সেই আকবৰ কুকুৰে আমাৰ কুকুৰ আকবৰ মে মাৰি পেলালে দাদা কি কলি আকবৰ কুকুৰে আমাৰ কুকুৰক মাৰি পেলালে তাৰ ইমান সাহস ৰ বাপেকে চাই ল'ম আজি তাক কৃষ্ণ প্ৰভু কি চাল্লা কুকুৰে বাঘৰ নেজেৰে কাম খজুৱাইছে চাই ল'ম তাক আজি কাটি টুকুৰা টুকুৰ কৰি দিম মই আজি তাৰ গা কৰবাত থাকিব আৰু ডিঙি কৰবাত থাকিব জয় অসম জয় লং থাকিল তই মোক আজি বাধা নিদিবি আজি কিবা নহয় কিবা এটা অঘটন ঘটিব হয় তাৰ মৃত্যু নহয় মোৰ মৃত্যু জয় অসম ক বুলি কৈছো নহয় জয় অসম জয় অসম আরে বাপরে আল্লাহ রে কুকুর কাটি পেলাম ওলা তয়ো চুর ময়ো চুর চাও আজি কোন জয় হয় কোন পরাজয় হয় ইমান সকালে সকালে আমি কি জামলা পড়লাম রে ওলায়া তোর আজি পিঠি বখলাই পেলাম বাপ পেকে ওলায়া বুলি কৈছো নহয় আরে বাপরে ডাটা কত গেল রে কোথাটাও নাই হব এটাই হব মানুষ তার ছোট আছে কাটলাম আজি ওই হ্যাঁ আমি খারো তোর মাথাটা ভাইলাঙা মাঝি কুকুর শালা তো আরে কি মানুষ রে এটা কত ঘুমাইছ ওলা শেখাৰ খোৱা মই মোৰ 14 পুৰুষৰ কসম খাই কৈছো ওলাই গৈছে মই মোৰ 18 পুৰুষৰ কসম খাই কৈছো তোক আজি দুটুকুৰা নকৰালৈকে মই ইয়াত পৰা নাযাওঁ ওলাই বুলি কৈছো নহয় ওলাই শালা ওলাই এক আরে সর্বনাশ বুকটা মারছে দেখুন তিনি যাওঁগে বল বহুত মানুহ হৈছে ওলাই কেলে আজি তোক কাটি মই দুটুকুৰা কৰি আহিছো ওলাই কে কার সকালে সকালে মরব মন গইছে গুছি যা নহলে আমি পিছি পেলাবো মরবর মন গইছে ঐ দাদা জি হল বল না যাও কাজ কৰিব নালাগে চুপ থাক আজি তাক দুটুকুৰা কৰি আহিম আৰু কিবা এটা হেষ্ট নষ্ট নোহোৱাকে মই ইয়াৰ পৰা নাযাওঁ এই গাহৰিটোক আজি মই ডাইৰেক্ট মাৰ্ডাৰ কৰি আহিম সঁচাকে কলো ক'ত ঘুমালি ওলাই বুলি কৈছো নহয় ওলাই বুলি
কৈছো নহয় মানুহবোৰ বহুত গোটাইছে তেৰিকা আমলি আৰু কেলে বাই বাই দি থাক ঐ ওলাই আহ পাকে ভজাই ৰে সালা ওলাই বুলি কৈছো নহয় ঠিক আছে ও মার দে ঐ কলা মাছ ভালে ভালে আমাৰ বাৰী থেকে আঁতৰি যায় বাটো নহলে ইয়াতে এখন কুৰুক্ষেত্ৰ হ'ব কি কলি এই বান্দৰ কি কলি আজি দুখাখনৰ ৰক্তপান কৰিয়ে এৰিম মই মার দে সালা ঐ গেছেছ না তো কাইটা টুকুৰা কৰি পেলা মাছ কা বাহিৰ হৈ যা শেষবাৰ কৰি দিছো বল না এনেকৈ কাজিয়া কৰি থাকিলে মানুহে কি ক'ব নাই নাযাওঁ তাক আজি চেকচন কৰি কাটিব নোৱাৰাকে মই ইয়াৰ পৰা নাযাওঁ কাদি পেলা এই ওকে কাইট দে সালা কি মানুষ ৰে এটা এখনো গেছছ না বল না যাও নাই নাযাওঁ তাক আজি চেকচন কৰিম আজি মই তাক মানুহবোৰে কেনেকৈ চাইছে দেখা নাই চাওক চালেও চাওক কাটি এৰিম তাক আজি মই गाछ के ऊपर लोता रे लोता में फल फले लावा का मार दे কাজিয়া হয় নে নহয় বাৰু হে কাজিয়া কাজিয়াটো হয় একদম ডাইৰেক্ট কাজিয়া লাগিছে বল এক চাত দি থৈ বল বল চাবল নাই ৰাতিপুৱাই গা পা ধুই শুদ্ধ মন এটালৈ ওলাই আহিছিলোহে চালা পৰিলোৱে নহয় খেলি মেলিখনত মই বোলো সেই ছেকেণ্ড ছাৰক মালভোগ কল এটা খুৱাই হাইৱেতে ডিউটিটো ল'ম নাই নহ'ব যেন পাইছো বোলে কথা এটা কয় নহয় এই ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি ঐ ল চোলাটো পিন্ধি ল বল কিবা মাৰা ভয় নকৰিবি বজৰং বুলি হে झगड़ा नहीं करना की बिलाम चला কি হৈছে ইয়াত হয় স্যার কি হৈছে নহয় স্যার কি কৰি আছে ইয়াত হা হয় স্যার একেবাৰে মাৰ্ডাৰ কৰি দিলে তাইক মই কিমান মৰম কৰিছিলো মাদা কি মাদা কোন মাদা কেনেকৈ মাদা কি কিয় ক'ত বিখ্যাত ক ফটাফট ক হে ভগৱান এই ৰাতিপুৱা এতিয়া আমি কি ডেড বডি চুব লাগিব চাওক চোন খাকি দাদা সি কেনেকে ডাইৰেক্ট তাইক বাহিনী মাৰ্ডাৰ কৰিলেও ঘৰৰ ভিতৰত সোমাই আছে ওলাই নাই কি বাপেকে আজি অ' দীঘলা হা আজি ৰাতিপুৱা কাৰ মোক দেখি আহিছিলো হৰি হৰি ঐ কোনটো সেইটো আপোনালোকে কিবা এটা কৰিলে কৰক নহ'লে তাক আজি মই দুটুকুৰা নকৰালৈকে নেৰিম কৈ দিছো হেৰ' কোনটো সেইটো সেইটো হা হেৰ' কাকনো হা এই দহনে নিয়া মোৰ বিয়ানো বাপৰে পুলিচ কিন্তু এতিয়া ডেড বডিটো ক'ত হা ক'ত ডেড বডি কি ঘৰৰ ভিতৰত সুমিয়াই থৈ দিছে ছাৰ হয় স্যার ঘৰৰ ভিতৰত হয় স্যার ঘৰৰ ভিতৰত ঐ সঁচাকৈ কৈছো তো অঁ হয় স্যার ৰ তেতিয়ালে তাই ঘৰৰ ভিতৰতে আছে ছাৰ ঐ সঁচাকৈ অঁ, চব ঘৰৰ ভিতৰত আছে, অঁ। অঁ, আছে। তই অকলে যাব নালাগে ৰ মই যাম নহয় চালা আজি চব মহতিয়াই পেলাওঁ आई मैडम इसी दे साला के হেৰি নহয় তাৰ হাতত কিবা কিবি আছে নেকি আছে আছে স্যার এখনতে দা আছে আৰু আনখনতে এখন কোঠা আছে তাৰ মানে আকৌ এটেম্পটো মাৰ্ডাৰ হয় ছাৰ একদম ডাইৰেক্ট মাৰ্ডাৰ ঐ দীঘলা হা? থানা পৰা নহ'লে সেই আম ফুচকে লৈ আহোঁ নেকি নালাগে ৰ এইবোৰত লাগি থাকিলে আজিও সেই হাইৱে ডিউটি লোৱা নহ'ব আৰু দেখক পুলিচে তালৈ নেকি পূৰ্বক পিষ্টলটো থাকি আহিলে নহয় অঁ ছাৰ মই খাৰুটো হ'ব লৈ আহোঁ হাইৱে ডিউটি নোপোৱাতে খং আছেই আৰু বেছি খং উঠাই নল'বি কিন্তু কৈ দিলোঁ ধন্যবাদ ছাৰ হ'ব বুজিছ চব হৈ যাব এইবাৰ তাক আমি হাতে লোতে ধৰিব লাগিব ৰেডি হ মই ৰেডি আছোঁ এক দুই তিনি আক্ৰমণ হৰ হৰ মহাদেৱ জয় বজৰংবলী মাইকী মানুহ মুখত মুজ থাকে নেকি তোৰ ঘৈণীয়া মুচ আছে নেকি অঁ নাইতো তেতিয়াহ'লে তেতিয়াহ'লে সি আমাক ঠগি থৈ গ'ল হে? এই ধৰ তাক
হেৰাই থাকিল নহয় হা ঐ তোক মই ভালকৈ চাই থাকিবলৈ কৈছিল নহয় চাই থাকোঁতে তো হেৰাই থাকিল হা এই ডেড বডিটো এতিয়া কি হ'ব থানালৈ লৈ যাব লাগিব বুজিছ কুকুৰাজনী কণী পাৰ হৈ আছিলে ছাৰ কি কুকুৰা ডেড বডিটো তাৰমানে কুকুৰা